নমস্কাৰ প্ৰিয় গাহৰি পালক বন্ধুসকল, আজি আমাৰ গাহৰিকেইটা আপোনালোকক অলপ দেখাই দিবলৈ লৈছোঁ আৰু গাহৰিক আমি কি দানা দিওঁ আৰু গাহৰিৰ লগত কি মেডিচিন দিওঁ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব। এইখিনিতে এটা কথা মই ক'ব বিচাৰিম, কেতিয়াবা কি হয়, যিমানে ভাল দানা নিদিয়ক কিয় গ্ৰথ ভাল নহয়, মানে বাঢ়ি নাহে। গতিকে আপোনালোকে দানাৰ লগত কিছুমান মেডিচিন ইউজ কৰিব লাগে, সেইটো মই আপোনালোকক জনাম। কি মেডিচিন আপোনালোকে দিব দানাৰ লগত, বহুতে জানে আৰু বহুতে নাজানে। তাৰ মাজতে মই কেইটামান মেডিচিনৰ বিষয়ে আপোনালোকক ক'ম। এতিয়া পেলু ড্ৰপছটো দিব লাগে। প্ৰথমে পেলু ড্ৰপছ দিয়াৰ পিছত আপোনালোকে ভিটামিন দিব লাগে, লিভাৰ। পেলু ড্ৰপছৰ পিছত আপোনালোকে লিভাৰটো দিব। লিভাৰৰ পিছত আপোনালোকে যেতিয়া এসপ্তাহ যাব, তাৰপিছত আপোনালোকে ছাপ্লিমেণ্ট কিছুমান ইউজ কৰিব লাগে, যেনে ধৰক কেলছিয়াম। মই সুধো আপোনালোকক পিছত বেলেগ এটা ভিডিঅ'ত দেখাই দিম বাৰু, এতিয়া ওচৰত নাই বাবে মই দেখাব পৰা নাই, মই পিছত দেখাই দিম বাৰু। কেৱল আপোনালোকে এটা কথা জানিব যে পেলু ড্ৰপছটো আপোনালোকে সময়ে সময়ে দিব, আৰু তাৰপিছত দিব আপোনালোকে লিভাৰ টনিকটো দিব। কিমানকৈ দিব লাগে, কি পৰিমাণ দিব লাগে এইটো লিখাই থাকে, বা আপোনালোকে ডক্তৰৰ পৰামৰ্শ ল'ব পাৰে। তাৰপিছত কেইদিনমান যোৱাৰ পিছত আপোনালোকে কেলছিয়ামটো দিব, তেতিয়া আপোনালোকৰ গাহৰিৰ গ্ৰথ সোনকালে ল'ব। এয়া মই আপোনালোকক আমাৰ গাহৰিকেইটা দেখাই দিছোঁ। এইকেইটা বয়স 5 মাহ হৈছে, 5 মাহত যথেষ্ট মানে গ্ৰথ লৈছে, আৰু এইকেইটা মানে চেল কৰিব পৰাও হৈছে। এতিয়া খাচী হয়, খাচী গাহৰি। এইকেইটা আমি চেল কৰিম। এতিয়া কেইদিনমান পিছত এইকেইটা আমি চেল কৰিম, আমাৰ ফাৰ্মৰ পৰা উলিয়াই দিম। গতিকে ইমানখিনি আছিলে আজিৰ ভিডিঅ'টো। আপোনালোকে ভিডিঅ'টো ক'ৰ পৰা চাই আছে কমেণ্ট এটা কৰি জনাব। লগতে আমাৰ চেনেলটোত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব, ভিডিঅ'টো লাইক কৰি দিব। থেংক ইউ।